হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। নমস্কাৰ, মই জিমি ফুকনে মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰাগা ফেয়াৰনেছ ফেচিয়েল কিট এটা লৈ আহিছোঁ। এই কিটটো কেনেকৈ ঘৰতে আনি ফেচিয়েল কৰিব তাৰ ওপৰত আলোচনা কৰোঁ আহক। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে শুকান টিছু এখন লৈ তিয়াই মুখখন ভালকৈ চাফা কৰি ল'ব। টিছুৱে হওক বা কটন ৰুমাল হ'লেও হ'ব, খালি অলপ সফ্ট হ'ব লাগে। এতিয়া প্ৰথম ষ্টেপটো হ'ব ক্লিনজাৰ। ক্লিনজাৰটো ভালকৈ উলিয়াই লওক। হাতত ধুনীয়াকৈ উলিয়াই গোটেই ফ্ৰেছটোত এপ্লাই কৰি দিয়ক। এই কিটটো অল স্কিন টাইপৰ হয়, সকলোৱে কৰিব পাৰে। নৰ্মেল টু ড্ৰাই স্কিনৰ কাৰণে এই কিটটো যে বহুতেই ভাল। চাৰ্কুলাৰ মোচনত মাছাজ কৰিব। চাৰিওফালে চাৰ্কুলাৰ মোচন দি মাছাজ কৰি যাওক। স্কিনখন ভালকৈ চাফা হ'বলৈ দিয়ক। ভিডিঅ'টো খৰকৈ দিছোঁ যাতে আপোনালোকৰ আমনি নালাগক। এতিয়া ভালকৈ স্কিনখন চাফা কৰি লওক। নেক্সট ষ্টেপটো হ'ব আপোনাৰ স্ক্ৰাবখিনি ভালকৈ উলিয়াই লওক হাতত আৰু গোটেই ফ্ৰেছটোত এপ্লাই কৰি দিয়ক। অলপমান পানী লৈ লওক, নহ'লে বহুত ড্ৰাই লাগিব। আৰু এইটো লাইট প্ৰেছাৰ দিব। স্ক্ৰাবটো বহুত খৰখৰীয়া, গতিকে লাহে লাহে মাছাজ কৰিব। পানী অলপ অলপ দি ল'ব। বেছি প্ৰেছাৰ নিদিব, স্কিনখনত ঘাঁ লাগিব। যিহেতু স্ক্ৰাবটোত বহুত দানা থাকে, সেইটো কাৰণে। স্ক্ৰাবটো আপোনাৰ নোমৰ গুৰিত থকা লেতেৰাবিলাক সুন্দৰকৈ বাহিৰলৈ উলিয়াই লৈ আহে। আমি মাহেকত এটা ফেচিয়েল লোৱাটো বহুতেই জৰুৰী। বাহিৰত ইমান ৰ'দ, ধূলি বালি, পলিউশ্যনৰ কাৰণে আমাৰ স্কিনখন বহুত ডেমেজ হৈ পৰে। সেইকাৰণে মাহটোত এটা ফেচিয়েল কৰাটো বহুতেই জৰুৰী। বহুতৰে এটা প্ৰশ্ন থাকে মোৰ ওপৰত, বাইদেউ আমি ঘৰতে কেনেকৈ ফেচিয়েল কিটটো আনি মাছাজ কৰিব পাৰিম? এই ভিডিঅ'টো তেওঁলোকৰ বাবেই মই বনাইছোঁ। বহুতৰে পাৰ্লাৰ আহিবলৈ সময়ো নাথাকে। এতিয়া স্কিনখন ভালকৈ চাফা কৰি লওক। ক'তো যাতে দানা থাকিব নিদিব। দানাবিলাক থাকিলে নেক্সট ষ্টেপটো কৰিবলৈ কিছু অসুবিধা হয়। এতিয়া শুকান টিছু এখনে গোটেই ফ্ৰেছটো চাফা কৰি লওক। নেক্সট আপুনি এটা টনাৰ ব্যৱহাৰ কৰিব পাৰে। মোক টনাৰটো ব্যৱহাৰ কৰা নহ'ল। এতিয়া নেক্সট ষ্টেপটো লৈ লওক। আপুনি এইটো প্ৰডাক্টৰ চিৰাম বুলি কয়। বস্তুটো জেল টাইপত আছে। ভালকৈ মাছাজ কৰি যাওক। লাইট মাছাজ কৰক। এইটো 3 মিনিটমান কৰিলে হ'ব জেলটো মাছাজ।
ইমানেই ভাল লাগে ফেচিয়েল কৰাৰ পিছত স্কিনখনলৈ অটোমেটিকলি উজ্জ্বলতা লৈ আহে আৰু স্কিনখন স্মুথ কৰি দিয়া নিচিনা লাগে এই কিটটোৱে লগালগে আপুনি ৰিজাল্ট পায় বহুত ধুনীয়া লাগে আপুনি ঘৰতে আনি কৰি চাবচোন ষ্টেপটো ভালকৈ মন কৰি যাব মই কেনেদৰে মাসাজ দিছোঁ তাৰ ওপৰত আপুনি মন কৰক দেখিছে মই সব ওপৰলৈ কৰি পিনে মাসাজবিলাক দিছোঁ যাতে আমাৰ স্কিনখন তললৈ নামি নাহে আমাৰ ডাবল চিনটো যাতে নেদেখায় যদি জেলটো শুকাই যায় সিৰামটো শুকাই যায় তেতিয়াহলে অকণমান পানী লৈ পিনি মাসাজ কৰিব পুনৰ 3 মিনিট মান কৰিব তাতকৈ বেছি কৰিব নালাগে ফেচিয়েল কিটটো বেকত আপোনাৰ এই ষ্টেপটো কোনটোৰ পিছত কোনটো কৰিব লাগিব হেতু লিখা থাকে ধুনীয়াকৈ এবাৰ আপুনি কৰাৰ আগত পঢ়ি চাব এতিয়া স্কিনখন চাফা কৰি দিওঁ ধুনীয়াকৈ তিতা কাপোৰখনে আপুনি গোটেই ফ্ৰেছটো চাফা কৰি লওক এতিয়া নেক্সট হ'ব মাসাজ ক্ৰীম হাতত ভালকৈ উলিয়াই লওক আৰু গোটেই ফ্ৰেছটোত এপ্লাই কৰি দিওঁ ইয়াত আপুনি মন কৰক মই ষ্ট্ৰিপবিলাক কেনেকৈ দিছোঁ হাতখন কেনি নিছোঁ কেনেধৰণে কৰিছোঁ সেই কথাখিনি মন দিয়ক আপুনি মই ক'ত কেনেধৰণে কৰিছোঁ চাই যাওক ফেচিয়েল এইবিলাক ষ্টেপেই বহুত ইম্পৰ্টেণ্ট হয় আমাৰ স্কিনখন ষ্টেপবিলাকে টাইট কৰি ৰাখিব আৰু আপোনাক বহুত ৰিলেক্স এটা ফিল কৰাব মই নিজে কৰাতকৈ ফেচিয়েলটো আনে যেতিয়া কৰি দিয়ে মোৰ তেতিয়া বহুত বেছি ভাল লাগে এতিয়া স্কিনখন ভালকৈ চাফা কৰি লওক ইয়াৰ পেকটো যে কিমান ভাল লাগে লগাই এই পেকটো আপুনি পানীখিনিৰ লগত গুলি ল'ব লাগিব এই ধৰণৰ কৰি লওক আৰু গোটেই স্কিনখনত এপ্লাই কৰি দিয়ক ৰিপকে অকণ ফুৰিও থাকে আৰু স্কিনখনৰ ভিতৰলৈ চেঁচা ভাৱ এটা সোমাই গৈ থাকে এতিয়া আপুনি 15 মিনিট সময় ৰাখি শুকাবলৈ দিয়ক
শুকোৱাৰ পিছত আপুনি এনে ধুনীয়াকৈ এৰুৱাই দিব পাৰিব আৰু যিবিলাক থাকি যায় এনেকৈ টিচু এখন লৈ পিনি চাফা কৰি ল'ব ভালকৈ চাফা কৰি ল'ব এতিয়া চাফা হোৱাৰ পিছত ড্ৰাই টিচুখনে মুখখন শুকুৱাই লৈ মইশ্চাৰাইজ ব্যৱহাৰ কৰিব যিকোনো মইশ্চাৰাইজ আৰু ছানস্ক্ৰীন লগাবলৈ খালি নাপাহৰিব ভিডিঅ'টো ইমানেই বাই বাই